না আপুনি মোৰ চাকৰি মেমৰ খালা আগত মেমৰ আগত সঁচা কথা ক'ব লাগিব যে আপুনি মোৰ লগত কৰিছে। আৰু আপুনি ইমান বয়সীয়া আৰু এটা নিজৰ ষ্টুডেণ্টক কি কৰিছে? মই চাকৰি বাদ দিলো গম পানে চাকৰি বাদ দিয়াত ডাঙৰ কথা নহয়। আপোনাৰ এই নাই মই খাম কি মই কেৰেক্টাৰবোৰ কি ঠিক কৰি খাম কৰিব। মই কি কৰি খাম শুনা কেৰেক্টাৰলেছ মানুহ। তুমি যে আমি কথা পাতিম কিছুমান মূৰ্খ মানুহক লৈ তো মানে তেওঁলোকক মূৰ্খ বুলি ক'ব নোৱাৰি, তেওঁলোকে ভাল মানুহে কিন্তু জানি শুনিও মূৰ্খৰ নিচিনা কামবোৰ কৰে তেওঁলোকে। তো প্ৰেম ভাল পোৱা ৰোমেন্স কৰা আনকি মজা লোৱা আজি 19 বছৰ বয়সত বহুতো দেখিলো, কিন্তু এয়া আকৌ বেলেগ মানে বেলেগতকে বেলেগ এয়া কিন্তু আপোনালোকে চাবলৈ ঠিকে নাপাব কিন্তু শুনিবলৈ ঠিকে পাব। প্ৰেম ভাল পোৱা মজা লোৱা যেতিয়া মানুহে ৰোমেন্স কৰে তেতিয়া সেই মানুহবোৰে নাচায় এইজন বুঢ়ী নে এইজন বুঢ়া বা ইয়াৰ লগত মোৰ ৰোমেন্স কৰা চলিব না নচলিব, সেয়া আকৌ কেতিয়াও নাভাবে। যেতিয়া এজন ছাৰ আৰু ছাত্ৰীৰ মাজত ৰোমেন্স হয় সেয়া আকৌ কেনেকে হ'লেও ঠিক ছাৰ আছে আপোনাৰ লাজ লগা নাই না নিজৰ ষ্টুডেণ্টৰ লগত কিছ কৰবা? আপোনাৰ ইমান থাকে নেকি? নিজৰ ছেটিছফাই নহয়? নিজৰ ষ্টুডেণ্টে যে এনেকুৱা কৰিছে। আপোনালোকক কৈছিলো ন এয়া আকৌ বেলেগ। আপোনালোকক দেখুৱাব নোৱাৰিলে কি হ'ব, শুনাবলৈ ঠিকে পাইছো। কিছুমান বেহেনখিনি মানুহ আছে আমাৰ অসমত, এজন মানুহে ভুল কৰিলে বহুতো মানুহৰ বদনাম হৈ যায়। ওপৰত ঈশ্বৰ তলত মা দেউতা, তাৰ পিছতে ল'ৰা ছোৱালীয়ে বিশ্বাস কৰে তেওঁৰ শিক্ষকক যে এজন শিক্ষকৰ পৰা আমি ভাল কিছু জ্ঞান অৰ্জন কৰিব পাৰিম, ভাল শিক্ষা ল'ব পাৰিম, হয়তো পঢ়ি শুনি ডাঙৰ মানুহ হ'ব পাৰিম। যেতিয়া নেকি সেই শিক্ষকগৰাকীয়ে ভণ্ডামি হয়। আপোনাক কোনে কিছ কৰিব দিছিল? কোনে দিছিল কওক? তুমি তো শাস্তি মই দিলা দিছিলো নে আপুনি দিছিল? কোনে দিছিল? মই তো মৰম এটা কৰিছিলো যেন সৌদা লিপ টু লিপ কিছ খাই এয়া আকৌ কি মৰম দেখুৱালে আমাৰ এই ছাৰজনে। এজন শিক্ষকে তেওঁৰ ছাত্ৰ ছাত্ৰীক মৰম কৰিবই পাৰে, হয়তো মৰমতে আশীৰ্বাদ দিব পাৰে, হয়তো চকলেট কিনি দিব পাৰে, হয়তো বহুতো মৰম আছে, কিন্তু এই ছাৰজনে আকৌ এই মৰম কৰা নাই, বেলেগতকে বেলেগ মৰমহে কৰিছে। ছোৱালীজনীৰ কি জানি বয়ফ্ৰেণ্ডো এইখিনি মৰম কৰিব পৰা নাই যিখিনি মৰম আপুনি কৰিলে, তথাপি এনেকুৱা মৰম কৰিছে মানে লিপ টু লিপ পুৰা মৰম কৰি দিছে। বেহেন কি লাউৰা। এবাৰ ভাবি চাবা দেই, এনেকুৱা নহয় কথাবিলাক। আপুনি ভাবিছিলে নেকি মোৰ লগত কৰাতে? কি ভাবিকে কৰিছে? কি ভাবিকে কৰিছে এইটো কওক? কিমান বেয়া কাম কি কৰিল তোমাৰ লগত? তুমি কিয় वाह इस बात के लिए तो तालियां होने चाहिए। আমাৰ ছাৰে লিপ টু লিপ কিছ কৰি কিনো বেয়া কাম কৰিলে? তেওঁৰ ছোৱালীৰ বয়সৰ ছোৱালী হ'বাৰ সেই ছোৱালীজনীৰ লগত তেওঁ লিপ টু লিপ কিছ কৰি এতিয়াও বোলে তেওঁ বেয়া কাম কৰাই নাই। ঠিক আছে বাৰু, আপোনাৰ ইমান ৰোমেন্স কৰিবৰ কাৰণে মন, আপোনাৰ উপযুক্ত মানুহৰ লগত আপুনি ৰোমেন্স কৰক, কিন্তু আপুনি সেয়াটো কৰা নাই। আপুনি কি কৰিছে জানে? আপোনাৰ ছাত্ৰীৰ লগতে ৰোমেন্স কৰিছে। আৰু এয়াতো আমাৰ কোনো ফৰেন কাউন্ট্ৰি নহয় আপুনি যেনেকে তেনেকে ৰোমেন্স কৰিলে আমাৰ অসমত বেয়া বুলি নুবুজাব। আৰু এইখন আমাৰ অসম, আমাৰ অসমত যদি এনেকুৱা ধৰণৰ আপুনি বেয়া আচৰণ কৰে ন, আমাৰ অসমৰ সমাজত এক বেয়া বুলিয়ে বুজায়। ভিডিঅ'ৰ এণ্ডত তোমালোকক মই এটা কথা ক'বই বিচাৰিম, বৰ্তমান মানুহৰ প্ৰতি মানুহৰ বিশ্বাসটো নোহোৱা হৈ আছে। ছাৰ বুলিলে আমি ভাবোঁ যিজন গুৰু, যিজনৰ পৰা আমি বহুতো শিক্ষা অৰ্জন কৰিব পাৰিম, কিন্তু সেই ছাৰজনে যদি এনেকুৱা বেয়া হয় মানুহে মানুহক কেনেকৈ বিশ্বাস কৰিব? হয়তো ঘৰৰ পৰা ল'ৰা ছোৱালীবোৰক স্কুললৈ পঠোৱাই, হয়তো ডাঙৰ মানুহ হ'ব, পঢ়া শুনা কৰি ভাল ৰিজাল্ট কৰিব, সেইকাৰণে স্কুললৈ পঠোৱাই শিক্ষা অৰ্জন কৰিবৰ কাৰণে, কিন্তু সেই ছাৰবোৰে যদি এনেকুৱা বেয়া হয় মানুহে মানুহক কেনেকৈ বিশ্বাস কৰিব? মই নকওঁ সকলো ছাৰ বাইদেউ বেয়া, কিন্তু এজন ছাৰৰ ভুলৰ কাৰণে সকলো ছাৰ বাইদেউৰে বদনাম হয়। তো আপোনাক সকলোকে এটাই ৰিকুৱেষ্ট কৰিছোঁ, আপোনালোকে এই ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। অন্য এটা ভিডিঅ'ৰ প্ৰতিশ্ৰুতিৰে আজিলৈ দিছোঁ বাই বাই। তো হাঁহি থাকা, সুখত থাকা।